फकिराग्राम ब्लक बिपिएफनि बानजायनायाव दिनै सिथिलानि बासन्ति मन्दिरनि गेवलां फोथाराव सुबुंगौमा आरो जयनिं हाबाफारि जालाङो। दिनैनि जालांनाय जयनिं हाबाफारियाव बिपिएफनि गाहाय हाग्रामा महिलारि बारग' मन्त्रि प्रमिला रानी ब्रह्म, बिटिसिनि बारग' लेङाइ गाहाय खुंगिरि खाम्फा बरगयारी, बिपिएफनि गाहाय नेहाथारि मनेस्वर ब्रह्म, क'क्राझार जिल्ला बिपिएफनि आफादगिरि देरहासार बसुमतारी, बिटिसिनि एमसिएलए फारियै प्रकाश बसुमतारी, दनेश्वर गयारी, बिपिएफनि गौथुमारि नेहाथारि रेजाउल करिम आरो बिपिएफ हानजानि गुबुन गुबुन बिबाननि गोजौ दैदेनगिरिफोरा बाहागो लादोंमोन। मख'जाथावदि दिनैनि बे जयनिं हाबाफारियाव बिजेपिनि सा 359, इउपिपिएल कंग्रेस, एआइयुडिएफ आरो गुबुन गुबुन हानजा गौथुमनि गासै सा 780 दैदेनगिरि सोद्रोमाफोरा बिपिएफ हानजायाव हाबो। गुबुन फारसेथिं दिनैनि बे हाबाफारियाव बाहागो लानानै बिटिसिनि बारग' गाहाय खुंगिरि हाग्रामा महिलारि, एमसिएलए प्रकाश बसुमतारी आरो बारग' मन्त्रि प्रमिला रानी ब्रह्मआ खौरां बिजोङाव ओरैबायदि बुङो। फकिराग्राम समष्टि ब्लक बिपिएफर आन्डारत আজি बिजेपिफोरा 300+ और इउपिपिएलफोरा 100+ और इउडिएफ 56 এনেকুৱা আছে। মুঠতে 700+ আজি কংগ্ৰেছৰো আছে, ইউডিএফৰো আছে। মুঠতে আজি যিখিনি প্ৰগ্ৰাম ল'লে খুব ছাকচেছফুল প্ৰগ্ৰাম হৈছে আৰু এনেকুৱা প্ৰগ্ৰামটো আৰু আজি এতিয়া আৰু ফকিৰাগ্ৰাম সমষ্টিৰে সেই ভটগাঁৱত আৰু এটা আছে, তাতেও এনেকুৱা 400-500 জইনিং প্ৰগ্ৰাম আছে বুলি কৈছে। তো সেইবিলাক যিটো মই দেখিবলৈ পাইছে যে অহা আগন্তুক যিটো 2024 যিটো নিৰ্বাচন হ'ব এমপি, ইয়াৰ আমাৰ বিপিএফ দল জয়ী হোৱাটো মই খুব পজিটিভলি দেখি আছোঁ। আৰু আজি যে বিজেপিৰ ইমান আমাৰ দলত সোমাই আছে, একমাত্ৰ সেই প্ৰমোদ বড়োৰ কাৰণে। প্ৰমোদ বড়োৱে নিজৰ যিটো ইউপিপিএল দল সেইটো খুব ভালকৈ চলাব পৰা নাই, যাৰ ফলত ইউপিপিএল দল এৰি পেলাই আমাৰ দলত আহিছে। আৰু ইউপিপিএলৰ সহযোগী দল বিজেপিৰো বহুত নেতা কৰ্মীসকলে আমাৰ দলত আহিছে। মানে প্ৰত্যেক কিবাটো প্ৰমোদ বড়োই যদি ভালকৈ চলাব পাৰিলে হয়, এনেকুৱা চৰকাৰত থকা কৰ্মী নেতাসকলে আমাৰ দলত নাহিলে হয়। গতিকে প্ৰমোদ বড়ো জিৰ' চৰকাৰ চলোৱাৰ ক্ষেত্ৰত টোটেলি ফেইলাৰ, যাৰ ফলত আজি সহযোগী দল হিচাপে আছিল বিজেপিয়ে ইউপিপিএলক চৰকাৰ বনাব দিছে। আজি প্ৰমোদ বড়োৰ পৰা একো পোৱা নাই, ৰাইজেও একো পোৱা নাই, একো উন্নতি কাম কৰিব পৰা নাই। সেইকাৰণে বিজেপিয়ে বিটিচি অঞ্চলত থকা বিজেপিখিনিয়ে বহুত কৰ্মীসকলে আমাৰ দলত সোমাইছে। আৰু ইউপিপিএল দলৰে একে সমান বিজেপি সমান মানে ইউপিপিএল আৰু কংগ্ৰেছৰো আজি বহুত সোমাইছে আৰু ইউডিএফ দলৰ পৰা বহুত সোমাইছে। গতিকে ভাল, ফকিৰাগ্ৰাম সমষ্টি হিচাপে খুব ভাল। এইটো সংঘাত আহে নাহে সেইটো ইহঁতে মিত্ৰ দলত আছে, মানে এলায়েন্সত আছে, এইটো আমি একো ক'ব নাপায় বা আমি কোৱাটো ঠিক নহ'ব। কেনেকুৱা চৰকাৰ চলাই আছে ইহঁতেহে জানে। মিত্ৰতাত হীৰচৰণীয়াও আছে, কিন্তু হীৰচৰণীয়াৰ নামটো সিহঁতে কেতিয়াও এবাৰো নকয়, কি কাৰণ? এইবিলাক মোক সুধিব নালাগে। মই হীৰচৰণীয়াটো এইবাৰো ইহঁতে খেলিব, মই জানাত খেলিব। দিয়ক, GSP হিচাপে খেলে না অনাবল হিচাপে খেলিব। স্যার বিপিএফৰ পৰা কেতিয়ালৈকে কেণ্ডিডেট ডিক্লেয়াৰ দিব? আমাৰ কেণ্ডিডেট ডিক্লেয়াৰ দিব ফেব্ৰুৱাৰী লাষ্টত। বহুত ভাল লাগিল। আমাৰ জিলা অঞ্চলখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আজি বহুত মানুহে আমাৰ ৰাজনীতিক দলৰ নীতি আদৰ্শ পাই পেলাই তেখেতসকলে আমাৰ বিপিএফ ৰাজনীতিক দলত যোগদান কৰিছে। তো তেখেতসকলক মই আদৰণি জনাইছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ইহঁত বিপিএফৰ পৰা। আৰু লগতে মই একদম ওচৰৰ যিটো এমচিএলএ হিচাপে মই তেখেতসকলক আদৰণি জনাইছোঁ। আহি থকা দিনত নিশ্চয় আমাৰ ৰাজনীতিক দলৰ হয় তেখেতসকলক আমি নিশ্চয় পাম। আৰু আমাৰ দলীয় আমাৰ হাইকমাণ্ডৰ পৰা যিটো নিৰ্দেশনা আহে তেখেতসকলে নিশ্চয় পালন কৰিব আশা কৰিছোঁ। তো আহি থকা দিনত বিপিএফ ৰাজনীতিক দল হিচাপে ফকিৰাগ্ৰাম সমষ্টি হিচাপে সহজতে আমি বিপুল ভোটত আমি প্ৰায় সংখ্যক মানুহে আমাৰ বিপিএফ ৰাজনীতিক দলত যোগদান কৰিছে, তেখেতসকলকো আদৰণি জনাইছোঁ।
যোৱাকালিও আমি ৰামফল বিল BCTCৰ গোবিন্দ পাল খাউচি সুকুমাৰ বজাৰখনৰ ফিল্ডত আমি সুকুমাৰ প্ৰায় 400 মানুহ যোগদান আমাৰ দলত যোগদান সূত্ৰধৰ কৰিছে। আজিও কৃষ্ণ ৰায় ৰামফল বিল ৰাহুল বৰ্মন আমাৰ বেছি অংশ আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহ তেখেতসকলে আমাৰ অতিমাৰী প্ৰাইমাৰীৰ আকৌ চিটিলাত আহি পেলাই তেখেতসকলে আকৌ আমাৰ যোগদান দলত আহিব আমাৰ অনুভূতিত বিভিন্ন ধৰণৰ ভুল ধাৰণাবিলাক দিছিলে আজি তেওঁলোকে 3 বছৰৰ ভিতৰত তেওঁলোকে অনুভৱ কৰিলে যে আমি যিটো ভাবিছিলোঁ সেইটো নহয় আমাক যেনেকুৱা ধৰণৰ বুজাইছিল তেনেকুৱা ভুল সেই ভুল বুলি তেওঁলোকে উদ্যোগ কৰি পেলাই আজি আকৌ নিজৰ দললৈ আমাৰ নিজৰ দললৈ তেওঁলোকে ঘূৰি আহিছে সেইটো আমাৰ কাৰণে বহুত ডাঙৰ আনন্দৰ কথা আৰু মই তেওঁলোকক আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। বাইদেউ ইতিমধ্যে মানে বিভিন্ন BCTC পৰ্যায়ত অৰুণোদয় আঁচনি প্ৰস্তুত কৰিব আমাৰ লক্ষ্য নহয় যোনে চৰকাৰ চলাই আছে তেওঁলোকে জানিব বন্ধ কৰা নকৰাটো আমি এতিয়া একো নকওঁ তেওঁলোকৰ দায়িত্ব বন্ধ নকৰিবৰ কাৰণে তেওঁলোকে পদক্ষেপ ল'ব লাগে যদি নলয় বিফল হয় তেওঁলোক একেবাৰে বিফল তেওঁলোক বিফল হয়